নমস্কাৰ আৰু স্বাগতম জনাইছোঁ প্ৰদীপ একাডেমি ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টো বিশেষকৈ ক্লাছ 9ৰ মেথামেটিক্সৰ ওপৰত আৰু যিহেতু এই চেপ্টাৰটোৰ ছাবজেক্টটো দিয়া হৈছে ইন্ট্ৰডাকশ্যন, এই ভিডিঅ'টোত বিশেষকৈ আলোচনা কৰিম মেথামেটিক্সৰ কিছুমান সৰু সৰু সংজ্ঞাৰ ওপৰত আৰু লগতে যোৱা বছৰ মই যিখিনি সম্ভৱ হৈছে ক্লাছ 9ৰ জেনেৰেল ছায়েন্সৰ কিছুমান টপিকৰ ওপৰত কিছুমান লেসনৰ ওপৰত মই ভিডিঅ'বোৰ বনাই গৈছিলোঁ, সেইখিনি প্লে লিষ্ট আকাৰত বনোৱা আছে, সেইখিনিও চাব পাৰা ক্লাছ 9ৰ। আৰু এইটো বছৰ মই যিখিনি ভিডিঅ' বনাম গোটেইখিনি জেনেৰেল মেথামেটিক্সৰ ওপৰত হ'ব ক্লাছ 9ৰ। আৰু মই লেসনটো যোৱা নাই, লেসনটো যোৱাৰ পূৰ্বে কিছুমান সৰু টপিক আছে, সেই টপিকটোৰ ওপৰত আজিৰ ভিডিঅ'টো ডিছকাছ কৰিম। গতিকে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। লেসনটো পাবা সংখ্যা প্ৰণালী। ইয়াৰ পূৰ্বেও কিছুমান পুনৰ আলোচনা বুলি দিয়া আছে ৰিভিজন, সেইখিনি কৰিব লাগে আচলতে। তথাপিও এইখিনি ধৰাৰ পূৰ্বে আমি আজিৰ ভিডিঅ'টোত কিছুমান ডেফিনেশ্যন সৰু সৰু সংজ্ঞা আছে, এইখিনি চাম। প্ৰথমে সংখ্যা কাক কয় সেইটো চাব লাগিব। সংখ্যা কাক কয়, ইয়াৰ ডেফিনেশ্যন লিখা হয়, গণনা কৰিবলৈ আমি যিবোৰ চিন বা প্ৰতীক ব্যৱহাৰ কৰোঁ সেইবোৰকে সংখ্যা বুলি কোৱা হয়। লিখি ল'লেও ল'ব পাৰা। গণনা কৰিবলৈ যিবোৰ চিন বা প্ৰতীক, চিহ্ন বা প্ৰতীক ব্যৱহাৰ কৰা হয়, তাকে আমি সংখ্যা বুলি কওঁ। এই সংখ্যাৰ পিছত আহে, আমি জুনিয়ৰ ক্লাছবোৰত পাই আহিছোঁ বিশেষকৈ সংখ্যা প্ৰণালী চেপ্টাৰবোৰৰ কিছুমান স্বাভাৱিক সংখ্যা কাক কয়, স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা কাক কয়, একৰ পৰা আৰম্ভ কৰি আমি যিবোৰ সংখ্যা ব্যৱহাৰ কৰোঁ সেইবোৰকে আচলতে স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। বা ধৰি লওঁ ডেফিনেশ্যনটো এনেকৈ লিখিব পাৰা, গণনাৰ সুবিধাৰ বাবে, এইবোৰ ক্লাছ 4-5ত পাই আহিছা বা 7-8ত পাই আহিছা। গণনাৰ সুবিধাৰ বাবে একৰ পৰা আৰম্ভ কৰি অসীমলৈকে যিবোৰ সংখ্যা আমি ব্যৱহাৰ কৰোঁ তাকে স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। গণনাৰ সুবিধাৰ বাবে একৰ পৰা আৰম্ভ কৰি যিবোৰ সংখ্যা ব্যৱহাৰ কৰা হয় এই গোটেইবোৰক কি কোৱা হয়, স্বাভাৱিক সংখ্যা। আচলতে স্বাভাৱিক সংখ্যা ক'ৰ পৰা আৰম্ভ হয়, একৰ পৰা 1, 2, 3, 4 এনেকৈ ইনফিনাইটলৈকে। এই চিম্বলটোক ইনফিনাইট বুলি কোৱা হয়, অসীমলৈকে। আৰু ইয়াক সাধাৰণতে স্বাভাৱিক সংখ্যাক নেচাৰেল নাম্বাৰ বুলি কোৱা হয়, নেচাৰেল নাম্বাৰ। গতিকে এইটো কি হ'ব, চিম্বলটো কি হ'ব, ইয়াক কেপিটেল এনেৰে সূচোৱা হয়। আমি স্বাভাৱিক সংখ্যা এনেৰে লিখোঁ। ইয়াৰ পিছত স্বাভাৱিক সংখ্যাৰ পিছত আহে পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা বা হোল নাম্বাৰ। পূৰ্ণ সংখ্যা আচলতে কি হয়, শূন্য আৰু স্বাভাৱিক সংখ্যাক একেলগে, শূন্য আৰু স্বাভাৱিক সংখ্যাক একেলগে পূৰ্ণ সংখ্যা বুলি কোৱা হয়। এইবোৰ সৰু ক্লাছত পাই আহিছা,
পূৰ্ণ সংখ্যা বুলি কোৱা হয়। তথাপি এইখিনি ক্লাছ 9ত লাগিব সংখ্যা বুলি কোৱা হয়। আমি যেতিয়া লেসনবোৰ কৰি যাম তেতিয়া এই ডেফিনেশ্যনবোৰৰ প্ৰয়োজন হ'ব। ফাৰ্ষ্ট লেসনটোতে প্ৰয়োজন হয় পৰিমেয় অপৰিমেয় সংখ্যাবোৰৰ বিষয়ে। এতিয়া চোৱা পূৰ্ণ সংখ্যা কি হয়? শূন্য আৰু স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা আমি ক'ৰ পৰা পাইছিলোঁ? 1ৰ পৰা। তাৰ 1ৰ পৰা 0 আৰু 1ৰ পৰা কি পাইছিলোঁ? স্বাভাৱিক সংখ্যা 1 2 3 4 এইখিনি স্বাভাৱিক সংখ্যা পালোঁ আৰু লগতে কি আছে? 0। তাৰ মানে কি হয়? পূৰ্ণ সংখ্যা ক'ৰ পৰা আৰম্ভ হয়? 0ৰ পৰা আৰু স্বাভাৱিক সংখ্যা আৰম্ভ হয় 1ৰ পৰা। ইয়াক আমি W ৰে বুজোৱা হয় বা সূচোৱা হয়। হৈছে ইয়াত যেটো সংখ্যা ৰেখা হয় 0ৰ পৰা থাকিব সংখ্যা ৰেখা। এতিয়া স্বাভাৱিক সংখ্যা গ'ল, পূৰ্ণ সংখ্যা গ'ল, ইয়াৰ পিছত আহে অখণ্ড সংখ্যা। অখণ্ড সংখ্যা আমি লিখিব পাৰো ইন্টেজাৰ। অখণ্ড সংখ্যা কাক কয়? যে ধনাত্মক আৰু ঋণাত্মক সংখ্যাবোৰক একেলগে আমি অখণ্ড সংখ্যা বুলি কওঁ। ধনাত্মক আৰু ঋণাত্মক সংখ্যাবোৰক আমি একেলগে অখণ্ড সংখ্যা বুলি কওঁ। ইয়াত অখণ্ড সংখ্যাক কেপিটেল জেডেৰে বুজোৱা হয়। অখণ্ড সংখ্যা লিখো আমি কেপিটেল জেডেৰে। এতিয়া চোৱা অখণ্ড সংখ্যা বুলি ক'লে কি বুজাইছে? ধনাত্মক আৰু তিনিটা বস্তু, অকল ধনাত্মক ঋণাত্মক নহয়, লগতে শূন্য। লিখিবলৈ এনেকৈ 0 আৰু ধনাত্মক আৰু ঋণাত্মক, মানে 0 থাকিব, ধনাত্মক সংখ্যাখিনি থাকিব আৰু ঋণাত্মক সংখ্যাখিনি থাকিব। এই গোটেইখিনিক আমি কওঁ অখণ্ড সংখ্যা। 0 আছেই, ধনাত্মক সংখ্যাখিনি লিখি যাওঁ +1 +2 +3 4 5 এইখিনি থাকিব ইনফিনাইট, আৰু এইফালে থাকিব -1 -2 -3 -4 এইফালে ঋণাত্মক সংখ্যাখিনি থাকিব। ইয়াত এনেকৈ লিখিব পাৰোঁ 0 +-1 +-2 +-3 +-4 এনেকৈ লিখিব পাৰোঁ আমি। হৈছে তিনিটা, এটা পালোঁ আমি স্বাভাৱিক সংখ্যা, এটা পালোঁ পূৰ্ণ সংখ্যা, আৰু এটা পাইছোঁ আমি অখণ্ড সংখ্যা। ইয়াৰ পিছত আৰু কেইটামান আছে আমি আলোচনা কৰোঁ। ইয়াৰ পিছত আহিব পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা, বাস্তৱ সংখ্যা, এইখিনি চাম। ইয়াৰ পিছত আহে ডেফিনেশ্যন পৰিমেয় সংখ্যা, বা ইয়াক কোৱা হয় ৰেচনেল নাম্বাৰ। ইংলিছ টাৰ্মবিলাকো লিখি দি আছোঁ, তেতিয়া সুবিধা হ'ব পিছলৈ। পৰিমেয় সংখ্যা কাক কয়? যিবোৰ সংখ্যা আমি P/Q আকাৰত প্ৰকাশ কৰিব পাৰোঁ। যিবোৰ সংখ্যা P/Q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ, লগতে ইয়াত এটা চৰ্ত থাকে, য'ত Q not equal 0 আৰু PQ, P2 বুজায় লব, Q বুজায় হৰ। P আৰু Q অখণ্ড সংখ্যা। তেনে সংখ্যাবোৰক পৰিমেয় সংখ্যা বোলে। যিবোৰ সংখ্যা আমি P/Q আকাৰত প্ৰকাশ কৰিব পাৰোঁ, য'ত Q not equal 0 আৰু AB নহয় PQ অখণ্ড সংখ্যা, তেনে সংখ্যাবোৰক আমি কি কওঁ? পৰিমেয় সংখ্যা। ইয়াক Q ৰে বুজোৱা হয়।
এক্সাম্পল আমি যিকোনো দিব পাৰোঁ 5/2 3/2 4/2 2 3 -2 -3 এইখিনি চোৱা 2 বুজায় পি 3 বুজায় পি আৰু এই 2 বুজায় কিউ বা পি পি মানে হ'ল হৰ কিউ মানে হয় লব এইখিনি ইয়াৰ পিছত আহে পৰিমেয়ৰ উল্টাটো কি হয় সম্পূৰ্ণ বিপৰীত ডেফিনেশ্যনটো হয় অপৰিমেয় সংখ্যা বা ইয়াক কোৱা হয় ইৰেশ্যনেল নাম্বাৰ ইৰেশ্যনেল নাম্বাৰটো কি হয় যিবোৰ সংখ্যা p/q আৰ্হিত প্ৰকাশ কৰিব পৰিমেয়ত থাকে পাৰি অপৰিমেয় থাকে নোৱাৰি যিবোৰ সংখ্যা p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি মই লিখা নাই লিখি ল'বা যিবোৰ সংখ্যা p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি তেনেবোৰ সংখ্যা কি কোৱা হয় অপৰিমেয় সংখ্যা তাৰ উল্টাটো লিখি দিবা এক্সাম্পল ইয়াক কিউ ডেশেৰে বুজোৱা হয় আৰু এক্সাম্পল যিকোনো ল'ব পাৰা √2 √3 0.1225 তেনেকৈ গৈ থাকিব এইবোৰ কিহত ধৰা হয় অপৰিমেয় সংখ্যাত ইয়াৰ পিছত আহে পৰিমেয় গ'ল অপৰিমেয় গ'ল আৰু ক্লাছ 9 লৈকে এইখিনিলৈকে চালে হয় অপৰিমেয় সংখ্যালৈকে তথাপিও ইয়াৰ পিছত আহে বাস্তৱ সংখ্যা আমি ক্লাছ 10 লেভেলৰ কাৰণে সুবিধা হয় বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰ এই সৰু সৰু ডেফিনেশ্যনবোৰ চাই ল'লে তেতিয়া যেতিয়া ক্লাছ লেচনবোৰ আৰম্ভ কৰা হয় তেতিয়া সুবিধা হৈ যায় বাস্তৱ সংখ্যা কি হয় পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ সংহতিক পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ সংহতিক বাস্তৱ সংখ্যা বলা হয় যিখিনি থাকে ইয়াত কি পাবা পৰিমেয় সংখ্যা আৰু অপৰিমেয় গোটেইখিনি ক'ত থাকে এই বাস্তৱ সংখ্যাতে থাকে ইয়াক আৰেৰে বুজোৱা হয় এই গোটেইখিনি ডেফিনেশ্যনবোৰ সংজ্ঞা সহকাৰে লিখাই দিয়া হৈছে সংজ্ঞাবোৰ ইয়াত এক্সাম্পল চোৱা যিকোনো থাকিব পাৰে √2 থাকিব পাৰে ইয়াত √3 থাকিব পাৰে 5/2 থাকিব পাৰে -2/3 মানে এইখিনি পৰিমেয় সংখ্যাখিনি থাকিব পাৰে অপৰিমেয় সংখ্যাখিনিও এই বাস্তৱ সংখ্যাতে থাকিব পাৰে গতিকে এই ভিডিঅ'টোত মই এই সৰু সৰু লেচনবোৰ আৰম্ভ কৰাৰ পূৰ্বে কিছুমান সৰু সৰু সংজ্ঞা আছে এইখিনি ডিছকাছ কৰিলোঁ তথাপিও যদি ভিডিঅ'টো ভাল হয় তেতিয়াহ'লে ক্লাছ 9ৰ মই চেপ্টাৰবোৰ আৰম্ভ কৰাৰ পূৰ্বে তোমালোকৰ ক্লাছ 9ৰ যিটো ফ্ৰেণ্ড চাৰ্কুল থাকে কিছুমান ফ্ৰেণ্ড থাকে এই ভিডিঅ'টোত ফ্ৰেণ্ডবোৰলৈ শ্বেয়াৰ কৰিব পাৰা গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ থাকিল